প্ৰকল্পৰ বাবে টাটা গ্ৰুপৰ অধীনস্থ কোম্পানী ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেডৰ সৈতে চুক্তি কৰিছে। কাজিৰঙাত এখন পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। তাৰ বাবে হায়েট গ্ৰুপ অফ হোটেলছৰ লগত চুক্তি সম্পাদন হৈছে। এক আতিথ্য প্ৰশিক্ষণ কেন্দ্ৰ কাৰ্যসূচী কৰাৰ বাবে টাটা গ্ৰুপৰ সৈতে কৰা চুক্তি হৈছে আৰু কাজিৰঙাত দুটা উন্নতমানৰ চাহ পৰ্যটন ৰিজৰ্ট নিৰ্মাণৰ বাবে টাটা গ্ৰুপৰ সৈতে আৰু এখন চুক্তি কৰিছে। লগতে অসম পৰ্যটনৰ বাবে অনলাইন বুকিং ব্যৱস্থাৰ বাবে বুকিং প্লেটফৰ্ম ইট মাই ট্ৰিপৰ সৈতে চুক্তি স্বাক্ষৰিত হৈছে। 2023 বৰ্ষৰ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহজুৰি ব্ৰহ্মপুত্ৰৰ পাৰত আমাৰ চৰকাৰখনে প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল 2023 সফলতাৰে অনুষ্ঠিত কৰে। এই অনুষ্ঠানত G20 প্ৰতিনিধিসকলৰ সন্মুখত অসমৰ চহকী সংস্কৃতি প্ৰদৰ্শন কৰা হয়। জনজাতি পৰিক্ৰমা বিভাগ 2023-24 বৰ্ষৰ সময়ছোৱাত আমাৰ চৰকাৰে অনুসূচিত জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰাক প্ৰৱেশিকা জলপানী আগবঢ়াবলৈ 171 লাখ টকা আবণ্টন কৰিছে। সেইদৰে অনুসূচিত জনজাতিৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিবলৈ 300 লাখ টকাৰ জলপানীৰ বাবে আবণ্টন দিছে। লগতে 500খন অনুসূচিত জনজাতিৰ জনসংখ্যা থকা 1700 গাঁও চিনাক্ত কৰা হৈছে আৰু যিবোৰ গাঁৱক আদৰ্শ গাঁৱলৈ ৰূপান্তৰিত কৰা হৈছে। তথ্য প্ৰযুক্তি বিভাগ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ উপযুক্ত তথ্য প্ৰযুক্তিৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে নোডেল নেটৱৰ্ক নামৰ এটা প্ৰকল্প আমাৰ চৰকাৰে ৰূপায়ণ কৰিছে। ইয়াৰ লক্ষ্য হৈছে ৰাজ্যখনৰ 15খন মহাবিদ্যালয় আৰু মাধ্যমিক বিদ্যালয় 100 Mbps বেণ্ডেৰে সংযুক্ত কৰা হ'ব। আমাৰ নাগৰিকসকলৰ জীৱন স্বাচ্ছন্দ্যময় কৰাৰ বাবে আমি অহৰহ কাম কৰি আছোঁ আৰু নামেৰে এটা উন্নতমানৰ ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে সকলো বিভাগতে সৰহ সংখ্যক সেৱা অনলাইনত উপলব্ধ কৰাৰ লক্ষ্য লোৱা হৈছে। শক্তি বিভাগ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে অসমৰ বৈদ্যুতিকৰণৰ কাম সম্পূৰ্ণ কৰিছে আৰু দীনদয়াল উপাধ্যায় গ্ৰাম্য জ্যোতি যোজনা দীনদয়াল উপাধ্যায় গ্ৰাম্য জ্যোতি যোজনা নতুন আৰু সৌভাগ্য আঁচনিৰ জৰিয়তে এনে গাঁওসমূহত সকলো যোগ্য পৰিয়ালক বিদ্যুৎ সংযোগ কৰিছে। পৰ্যায়ক্ৰমে সমগ্ৰ ৰাজ্যত স্মাৰ্ট প্ৰিপেইড মিটাৰ সংস্থাপনৰ কাম চলি আছে। হস্ততাঁত বস্ত্ৰ আৰু ৰেচন বিভাগে শিপিনীসকলৰ মধ্যভোগী অবিহনে তেওঁলোকৰ দ্বাৰা উৎপাদিত হস্ততাঁত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য লাভ কৰাতকৈ একক মঞ্চ প্ৰদানৰ এখন ধ্বজাবাহী আঁচনি স্বনিৰ্ভৰ নাৰী ৰূপায়ণ কৰি আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সন্মুখত 25 বিঘা মাটিত চৰকাৰে অত্যাধুনিক সুবিধাৰে হস্ততাঁত খণ্ডৰ উন্নয়নৰ বাবে অনুমানিত 50 কোটি টকাৰ প্ৰকল্প ব্যয়েৰে হস্ততাঁত উদ্যান স্থাপন কৰিব। জলসিঞ্চন বিভাগে জলসিঞ্চন প্ৰকল্পৰ নিৰীক্ষণ ব্যৱস্থা আৰম্ভ কৰিছে আৰু সকলো স্তৰৰ আঁচনিসমূহৰ ব্যাপক নিৰীক্ষণৰ বাবে বিভাগে এক বৃহৎ তথ্য প্ৰযুক্তিযুক্ত পদবৰ বাবে উন্নত নিৰীক্ষণৰ বাবে তেওঁলোকক এখন মঞ্চ প্ৰদান কৰা হৈছে। বিভিন্ন কল্যাণমূলক ব্যৱস্থা আৰু সুবিধা গ্ৰহণ কৰাটো নিশ্চিত কৰিছে। এই বিভাগে 1 মে অৰ্থাৎ শ্ৰমিক দিৱসৰ শ্ৰমিকৰ ধন জনবসতিপূৰ্ণ অঞ্চলত 69 লাখ মানুহৰ পঞ্জীয়নলৈ বৃদ্ধি পাইছে আৰু এই পঞ্জীয়নভুক্ত শ্ৰমিকসকলৰ ভিতৰত অনুমোদন লাভ কৰিছে। খনি সম্পদ বিভাগে ভূতত্ব আৰু খনি সঞ্চালকালয়ে 5টা স্ফটিক ব্লক আৰু এটা চীনামাটিৰ ব্লক জনগোষ্ঠীটোৱে বসবাস কৰা অঞ্চলটোত সৰ্বাংগীন উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছোঁ। অসমৰ চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰে কাজিৰঙাত অসম চাহ জনগোষ্ঠীয় সমন্বয় কলাক্ষেত্ৰ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছে। জগন্নাথ সামূহিক ভৱন তথা দক্ষতা কেন্দ্ৰ নিৰ্মাণৰ বাবে অসম চৰকাৰে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে। 23 তাৰিখে অসম চৰকাৰে গুৱাহাটী ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত 1369 গৰাকী বিজুৱা নাগৰিকে